গুড মৰ্ণিং ফ্ৰেণ্ড। আৰু ৰাতিপুৱা মোৰ চাকি গছৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে বাবু আৰু মই বজাৰৰ পৰা আহোঁগৈ আৰু ভিডিঅ'টো আগলৈ দেখাই থাকিম, চাই থাকিব শেষলৈকে। চাওঁ ষ্টাইল বয় এইটো আমাৰ। আৰু এইফালে আহি পালোহি বজাৰ আৰু আপোনালোকক শেষলৈকে দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আহি ৰুম পালোহি আৰু ৰুম পাই জাষ্ট অলপ বহিছোঁ এই বাৰান্দাতে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আহি পালোহি ৰুম আৰু আহি পাই বজাৰখিনি এনেকৈ থলোঁ আৰু এইফালে দেখিছেনে গিলাচত শাক আৰু ধনিয়া এনেকৈ থৈ দিওঁ, যেতিয়া দুদিনমান যায় আৰু আপোনালোকে এনেকৈ থৈ মেলি জনাবচোন। আৰু এইফালে মই ভাত বনালোঁৱেই, এইফালে শাক ভাজিলোঁ, তাৰপিছতে এয়া মাছৰ তৰকাৰী বিলাহীৰ লগত। আৰু এয়া হ'ল দালি আৰু ওলকবি। আৰু এইফালে ভাটিবেলা এতিয়া চাহ একাপ খাব লৈছোঁ, এইফালে লগত পৰঠা লৈ লৈছোঁ। আৰু এইফালে এটা পাৰ্চেল আহিলে আৰু ভাবিলোঁ আপোনালোকো দেখাওঁ আৰু পাৰ্চেলটো আনবক্সিং কৰোঁ আৰু আপোনালোকক দেখাওঁ। আৰু এইফালে এইটো চাদৰ মেখেলা আৰু এইফালে এইযোৰ ব্লেক কালাৰ কাপোৰ আনিছিলোঁ।